এটা এই বল্লিকিরা বুড়া পেয়ে রণজি মসি আমার বল্লিকিরা বুড়া পেয়ে হয় তার মানে আমার বাবার বাবা বাপাকুর বাপা বাপাক যেতিয়াই এই যেতিয়া হেৰি স্বাধীন কৰিব লাগে ধৰ এই কি ভাৰত স্বাধীন নহয় না ভাৰত স্বাধীনৰ তাৰে হৈ তাৰমানে কিবা হেৰি খাজানাৰ হৈ কিবা আন্দোলন কৰাওঁতে একদম যোনে যি পায় গুলি চুলি মাৰি মানে কাজিয়া লাগছিলে তাতে আকৌ টিৰ মাৰছিল কিবা কৰিছিল এইগিলা কৰিছিল আমি এতিয়া কোৱা কথা আৰু আমি বহুত সৰুতো তাৰপৰা আমাৰ বল্লিকিৰা বুঢ়াপেৰ বোলে দুটাই গুলিত বোলে একোৱেই হোৱা নাই ফেৰটো মাৰাওঁতে বোলে মানুহটো বেহুজ হৈ পৰিল পঢ়াওঁতে হয় মঙলদৈ হস্পিটেলত লাগি তেতিয়া কান্ধত নিব লগা হ'ল ভাৰ কৰি পেলাই পাচিত ভৰি নে কি ভৰি লৈ গৈছিল সিহঁতে আমাৰ এই চক এটা আছে ৰমেশ্বৰ বুলি তাতে এই মানুহটো এন্ধাকলে ধৰিছিল ধৰ ঢুকাল আৰু মঙলদৈ নাপালে তাৰপৰা আমাৰ এতিয়া তাতে মাটি আছে তাতে ধৰ ৰাস্তা কৰিছে আৰু এটা আছে চেঙা চুবাৰ শল্লিকিৰা বুঢ়া এই শল্লিকিৰা বুঢ়াও সেই তাতে আৰু তাৰেও পাঠেৰি ঘাটৰো বহুত কিছুমান ধৰ আছেই লগ হৈ পেলাই তাৰমানে সেই আলোচনাখন কৰিছিল আৰু এতিয়া কৰাওঁতে এতিয়া আমাৰ বহুতেও বহুত কৰি ল'লা বস্তু বাহিনী চবগিলা কৰিলা কিন্তু আমাৰ ফালৰ মানুহে একো নাই কিন্তু মিটিঙে ধৰ যেতিয়া শ্বহীদ দিৱস পাতেই তেতিয়া আমাৰ বাবাহঁত গৈছিল যাওঁতে আমাৰ সিহঁতক এই বল্লিকিৰা বুঢ়াৰ খানদান বিচাৰি যাওঁতে এওঁলোক যেতিয়া খাৰা হ'ল থিয় হৈ হেৰি কৰিলা কৰাওঁতে তেতিয়া এই মালা চালা গামচা চামচা পিন্ধিছিল আৰু এতিয়া সেইগিলা আমাক তাৰমানে কৈছিলে বা সেইখিনি আমি জানো আকৌ দেখিছোঁ গামচা লৈ অহাও দেখিছোঁ বা ধৰ সেইখিনি গম পাওঁ তাৰ আগৰ ঘটনাগিলা ধৰ কোৱা শুনিছোঁ আৰু বাবাহঁতে সেনেকুৱা আৰু বিশেষ ধৰ মই সেই হিচাপটো মই ইমান নাজানো আৰু ঠিক আছে হ'ব